বন্ধৰ দিন কি কৰিম আৰু কবিতা 2-4টা লিখি আছোঁ আৰু তাৰে এটা কবিতা মই এতিয়া পাঠ কৰিম দেই। সজাগতা, মানে কবিতাটিৰ নাম সজাগতা। খোলা খিৰিকীখনৰে এচাটি বতাহ আহি মুখমণ্ডল ছানি ধৰিলে। এইটো উৎকট বেয়া গন, নাকত কাপোৰ লৈ চকুমুখ বন্ধ কৰিব লগা অৱস্থা। একো উৱাদি নাপাই ঘৰৰ দুৱাৰ খিৰিকী বন্ধ কৰি বেচিনত চাবোনেৰে হাত মুখ ধুই চেনিটাইজ কৰিলোঁ। তেতিয়া বাহিৰত মানুহৰ কিছু কোলাহল। হাতত কাগজ কলম লৈ লিখি থকা সুন্দৰ পৰিৱেশটো কনভাৰ্ট হ'ল এটি অসুন্দৰ পৰিৱেশলৈ। তেতিয়া মই ঘৰত আছিলোঁ অকলে। দুৱাৰ খিৰিকী বন্ধ হৈ থকা ঘৰটোত গৰমৰ উৎপাতত সৃষ্টি হ'ল এক অসহ্যকৰ পৰিৱেশ। কাৰণ তেতিয়া কাৰেণ্টৰ লোডশ্বেডিং, মনত চিন্তাৰ উদ্ৰেক, আধা নিশা লিখনি টেবুলত গামোচাৰে ঘাম মচি মচি দৰ্জাখন খুলি বাহিৰলৈ যাবলৈ প্ৰয়াস, কিন্তু ভিতৰতে উৎকট বেয়া গন্ধৰ কিছু উপলব্ধ। আৰু বাহিৰত বা কি, কিবা কিছু ভাবি বহি পৰিলোঁ চোফা এখনত। কিছু সময় চকুমুখ মুদি থকাৰ পিছত হঠাৎ কাণত পৰিল, এই সকলোৱে ঘৰৰ ভিতৰত সোমাই থাক, এয়াৰ পলিউশ্যন হৈছে। সঁচাকৈয়ে এয়াৰ পলিউশ্যন অতি বেয়া, স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ঠেলি নিব পাৰি মৃত্যুৰ মুখলৈ, হ'ব পাৰে নানা ধৰণৰ ব্যাধি। কিছু সময় পিছত চোফাৰ পৰা উঠি খিৰিকীৰ আইনাৰে দেখিছিলোঁ আকাশ ধুঁৱলি কুঁৱলী, যেন অন্ধকাৰে ছানি ধৰিলে গোটেই বিশ্বৰ ব্ৰহ্মাণ্ড। দেহত ঘামৰ আৱিৰ্ভাৱ যদিও সেমেকি গ'ল ফ্ৰী হৈ থকা মনটো। মনত কিছু চিন্তাৰ উদ্ৰেক আৰু বাঢ়িল এটি প্ৰশ্নলৈ, পৰিৱেশটোৰ এণ্ড পইণ্ট বা কেতিয়া? আৰু কদৰ্য পৰিৱেশটো বিশ্লেষণ কৰাত মনত এটি ভাৱৰ উদয় হ'ল। নিশ্চয় পৃথিৱীৰ কোনো দিশত বিষবাষ্প সূৰ্যৰ কাৰণত ৰসায়ন প্ৰক্ৰিয়া হৈ তাৰ দ্বাৰা সিঁচৰিত হৈ ছানি ধৰিছে গোটেই পৃথিৱীখন। কিন্তু এই ৰসায়ন প্ৰক্ৰিয়াৰ প্ৰতিক্ৰিয়া হয়তো ভয়াৱহ, অতি ভয়াৱহ, যিয়ে সংকেত দিছে এই এয়াৰ পলিউশ্যনৰ। ই অপ্ৰতিৰোধ্য হ'লেও আমি তাক প্ৰতিৰোধ কৰিব লাগিব। আমি সজাগ হ'ব লাগিব। আমি মানুহবোৰ সচেতন হ'ব লাগিব। এইটো চোন কেনে